মোৰ নাচিম নে ओ बहुत मनुष्य लग रहे हो मत करो रहने दो हेलो गाइस কি খবৰ আপোনালোকে সকলোৱে গম পাইছে কি অসমৰ এজন ৰষ্টাৰ যাৰ নাম হৈছে দয়া দয়া মানে সেইজন দয়া নহয় যোনজনে দৰ্জা ভাঙে সেইজন দয়া যোনজনে নেকি ফুল বক্সদি কৰে তো আহক আজি কিছুমান বক্সদি চাওঁ দয়াৰ passa 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 ইয়াত কৰি ভাল কমেডি ভিডিঅ' বনোৱা মানুহ মই মোৰ জীৱনত আজিলৈকে দেখা নাই रुको जरा নহয় মানে এজন মানুহ ইমান কমেডিয়ান কেনেকে হ'ব পাৰে जॉनी सिंस की जगह पठान पिक्चर में ये होने चाहिए थे भाई साहब এইডাল কেলা এনিটাইম আহিয়ে থাকে যে এবাৰ তাৰ হাতখনৰ আঙুলিটোলে মন কৰি চোৱা স্ক্ৰল কেনেকুৱা কৰিছে স্ক্ৰল কৰিছেতো কৰিছে ঠিকে আছে কিন্তু স্ক্ৰল কৰাৰ মতে মিউজিকটো মিলাই কেনে দিয়া নাই বেষ্ট এডিটিং এৱাৰ্ডটো ইয়াকে দিব লাগে कुछ भी স্যামসাঙৰ আটাইতকৈ দামী মোবাইলটো হাতৰ পৰা পেলাই ভাঙি কৰি বাহ ভাই নিজকে তই কি বুজাব খুজিছ মানে इससे फर्क नहीं पड़ता कि आपने लाइफ को कितना जिया है पर इससे जरूर फर्क पड़ता है নহয় মানে ভিডিঅ'ত চুৱেক দেখাবলৈ কিহৰ পৰা কি কৰা নাযায় ভাল ইয়াৰ হাতত মোবাইলটো আছিল যদি বেঙেনা নিচিনা সেই লনটো থাকাতেন তেতিয়াহ'লে কি হ'লহেঁতেন कुछ भी हो सकता है यार যদি ইয়াৰ হাতত স্যামসাং মোবাইলটো নাথাকি কিনে আইফোন এটা থাকিলে হয় তেতিয়া ই পেলালে হয় अजी लंड मेरा হেই কেলা কি খবৰ তোমালোকৰ নমস্কাৰ মই ভালে আছো তই কি কৰিছা কোৱা ইমান দিনে ভিডিঅ' বনোৱা নাই কিয় আবে তোমালোকক সুধিছো কিয় তই অলপ বেহেনকা ভোচৰা নেকি ইমান দিনে ভিডিঅ' বনোৱা নাইতো মোৰ কথাটো ক'বলৈ কি দৰকাৰ कंट्रोल অ আচ্ছা মোৰ ভিডিঅ'বোৰ চাই মানে ভাল লাগিছে কিবা এটাতো ৰিজন লাগিব যে দয়া ইমান দিনে গেপ দি দিছে কিয় সেই ৰিজনটো কি কথা কেনেকৈ কি হ'ল কিমান লাইফত মই প্ৰব্লেম ফেচ কৰিছোঁ সেই সকলোখিনি কথা তোমালোকৰ লগত শ্বেয়াৰ কৰিম মই এটা ছেকেণ্ড চেনেল খুলিম এইকেইদিনতে যিখিনি তোমালোকক মই আপডেট দিম তাত মই কৈছোঁ অকল ব্লগ মানে নমস্কাৰ বন্ধুসকল কি খবৰ এইবিলাক ল'ৰা লোচন একো নহয় জাষ্ট হ'ব বাক্সো দি ফুল পাৱাৰ আপোনালোকে যদি গম নাপায় মই কৈ দিছো শুনক ইয়াৰ হিৰে হিৰে তেজে তেজে বুকুৱে যিমান অংশ আছে ন চবতে মানে বক্সদিয়ে সোমাই আছে হা ই মানুহটোৱে বক্সদি হয় ই যেতিয়া জন্ম হৈছিলে নহয় ইয়াৰ সোঁফালৰ ভৰি কেয়া আঙুলিটোত সংস্কৃত ভাষাত বক্সদি বুলি লিখি থোৱা আছিলে মই কৈছোঁ যে মোৰ লাইফৰ প্ৰত্যেকটো কথাই তোমালোকৰ লগত শ্বেয়াৰ কৰিম সেই ছেকেণ্ড চেনেলটোত চ' তাত হ'ব ফুল বাক্সো দিয়ে এইটো নহয় যে মই ইয়াত বেয়া কথা ক'ম যে তাত নক'ম বক্সদিৰ আন এটা নামে হৈছে দয়া বক্সদিৰ আন এটা চেহেৰাই হৈছে দয়া বহঞ্চ দিয়াৰ ভিডিঅ' চালে মোৰ মনলৈ ইয়াক দেখি এটাই কথা আহে হ'লেও ইয়াৰ মাছুম চেহেৰাটো দেখি সকলো ছোৱালীয়ে কয় মই তোমাক ভাল পাওঁ কিয়া জিন্দগী হে ভোচৰি কে তেৰা অ'কে আজি আমি কথা পাতিম এ বনিয়া হাগা লাগছে নেকি য়েছ সেইটোৱে চবেই বনাইছে ন আৰু তোমালোকেতো জানাই চবতকৈ লাষ্টত ময়ে বনাওঁ ইমান সঁচা কথা হজম নহয় আৰু মোৰ মা কচম কৈছো ধৈৰ্যৰ সীমা হেৰাই গৈছে একদম ফুটি যাওঁ নিচিনা লাগিছে আকাশত গৈ কেনে তোৰ বাঘ যদি ৰাস্তাত পাওঁ নহয় মা কচম তোৰ মোবাইল ভাঙা কথাটো ক'ব লাগিব মই खत्म राइते दिए हरी नली आयो तिरो रोली বিয়া ঘৰত আহিলো সব বস্তু দেখাব কিন্তু বনিহাল বিয়া ঘৰত আহিলো এটা বস্তু দেখা পোৱা নাই সেইটো মোৰ মানুহজনীহে চাব দয়া ঘৰত বিয়া হৈ আছে আৰু দৰা হৈছে দয়া আৰু আপুনি যদি ভুলতে দয়াক সোধে কইনা কোনজনী চাওঁ তেতিয়াহ'লে দয়াই ক'ব दूर से देखा मालिक तो लगा कि वो मेरी बंदी है 2-4 दिन बाद पता चला कि साली रंडी है বিয়া ঘৰত বেংক পাৰ্টি মাতা নাই নেকি মই গম পাইছোঁ সিহঁতি ভাং খাই আছে তাহাঁতৰ চকুকেইটা দেখা নাপাওঁ নেকি কেলা মোৰ গুটিটো তাত কিয় সৰু মই যদি ক'ব যাওঁ দয়া তই ভেন্দি জোল খাবি অলপ ডাঙৰ হ'ব আৰু তই মুঠ মাৰাটো এৰি দে ৰাতি দিনে দুবাৰকে তই মুঠ মাৰিব যাওঁ সেইটো এৰি দে নিশ্চয় ডাঙৰ হ'ব দিয়া কেলা
Pepe. Oh. Oi, Pepe. Oh. Oh. ইয়াৰ এই অভাৰ এক্টিঙৰ কাৰণে ইয়াৰ ভিডিঅ'বোৰ মোৰ চাবলৈ মন নাযায় নহয় আপোনালোকক সুধিছো আপোনালোকে এই ভিডিঅ'টো চাই হাঁহি উঠিছে জানো मुंह से सुपारी निकाल के बात कर रहे बाप ইয়াৰ ভিডিঅ' চাইতো মই জিন্দগীত নাহাঁহো ইয়াৰ ভিডিঅ' চাই এজন মানুহে হাঁহিব পাৰে Oh. 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 কইনা মই নিনো কইনা কইনা কোনে দিব ইয়াক কইনা কোনে দিব তোক হা তই 10 বছৰ প্ৰাৰ্থনা কৰি 20 বছৰ ঘৰত বহিলেও তোক কোনো কইনা নিদিয়ে কোনোবাই যদি এই এক্সপেৰিমেণ্টটো ট্ৰাই কৰিব বিচাৰা মই কৈ দিছো বহুত পিছল আছে লন্দা হাতৰ পৰা ওলাই যাব বহুত বকচুদি মেন হয় মানে ये तो टट्टी है জাষ্ট কিডিং গাইজ জাষ্ট কিডিং জাষ্ট এইটো ধেমালিৰ কাৰণে বনোৱা হৈছে চ' কোনেও যাতে এই ভিডিঅ'টো চিৰিয়াছলি নলয় ফাৰ্ষ্ট অফ অল সেইখিনি কথা মই তোমালোকক ক্লিয়াৰলি কৈ দিছোঁ লাষ্টত গৈ মই এটা কথাই ক'ম যে ইয়াৰ ভিডিঅ' চাই মই 3বাৰ পাংখাৰ লগত লটকিব চেষ্টা কৰিছিলো কিন্তু দুৰ্ভাগ্য ফলত আমাৰ ঘৰত চিলিঙি পাংখা নাই টেবুল ফেনহে আছে चल झूठा I hope you like it. Please guys, like and subscribe the video. তো আজিৰ কাৰ্যক্ৰম ইমানতে সমাপ্ত যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰা কমেন্ট কৰা শ্বেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব প্লিজ সাবস্ক্ৰাইব कर दो यार सब्सक्राइब मारो प्लीज भाई मेरे दोस्त हो सब मेरे दोस्त हो प्लीज